Guys, Avinash is here. আপোনালোকে আছে ভালে আৰু guys আজি মই এনে এটা ব্লগ বনাই দিলো আৰু guys ঘৰতে ব্লগ বনাইছিলো আৰু এটো হল day 6 my blog and আপোনালোকে guys এটা বস্তু চাব নেকি এইবেলা চাওক guys মোক প্ৰেজেন্ট দিয়া এক্সেপ্ট প্ৰেজেন্ট দিয়া বা এ চাব পাৰে বাখিনি guys বা চাওক প্ৰথমতে ৰব মই প্ৰেজেন্ট দেখাই দিছো guys এয়া চাওক মোক এক্সেপ্ট দিয়া বা এয়া চাব পাৰে এক্সে দিয়া বা হয় আৰু গাইস এক্সে দিয়া বা ৰছে চাব নেকি ৰব গাইস দেখাই দি আছো আৰু এইফালে ট্ৰেক্টৰ যাই আছে এগলা ইগনোৰ মাৰক এয়া চাওক গাইস এক্সে দিয়া বা এইফালে আছে এক্সে দিয়া বা এগলা এক্সে দিয়া বা আৰু গাইস এক্সে দিয়া বা বহুত আছে মানে দেখাই আছো আপোনালোকক লাহাইকে এইগলা চাওক গাইস এক্সে দিয়া বা ভাঙি ফেলে বনাই দিছো আৰু গাইস এয়া চাওক এক্সে দিয়া বা আৰু গাইস এক্সে টো কুইনে অকল বা দিছি বা ইয়া বা চাওক আপোনালোকে এক্সে দিয়া আৰু গাইস তোমাক এটা কথা কওঁ তুমি মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পা প্লিজ কমেন্ট কৰি কবি আৰু তাৰ পিছত মোৰ এক্সে দিয়া বাগিলাকো চা এয়া গাইস বাখিনি বঢ়িয়া হৈছে এক্সটোৰহে কাম নাই আৰু গাইস এটা মই আগতে থাম্বনেইল দিছো চাবচোন এক্সৰ বিয়া বুলি আৰু গাইস এটা এক্সৰ বিয়া আছে একো নহয় এটা এনে ব্লগ বনাইছো আৰু এইবিলাক চাওক এফালে গাইস চাওকচোন এফালে ভিউবিলাক চাওক আৰু এক্সে দিয়া বা ইগনোৰ মাৰক ইবাৰি এটা এক্সে দিয়া বা হেদিয়া বনিছো গাইস চাওক গাইস ওচৰৰ পৰা এক্সে দিয়া বা আৰু এই চাওক আমাৰ সূৰ্য মামা আৰু গাইস এটা বস্তু চাব হা মোৰ এক্সে কেইটা বা দিছে মই তাকে চাবলৈ খুজিছো এইফালে চাওক এটা এইফালে হল দুটা তাৰ মানে দুটা হেৰিত আছে আৰু গাইস মোৰ এক্স কিমান আছে এয়া হল চাওক গাইস এয়া দুডাল বা দিছে এক্সে আৰু এইফালে চাওক এইলাক চাওক এক্সে দিয়ে বা আৰু গাইস এইফালে সব এক্সে দিয়ে বা আছে গাইস এক্সে দিয়া বস্তু দিয়া অকল হেৰি কৰিব লাগে এইবিলাক বনাব নালাগে এইবিলাক বনাব লাগে কল গাইস এক্সে দিয়া বা হেদি যত হেঙাৰ হওক কিবা হওক সেইবিলাক এক্সে দিয়া বা হেদি বনাব লাগে আৰু এক্সে দিয়া বা বহুত আছে এইফালে আছে এইবিলাক এক্সে দিয়া বা আৰু এইফালে মোক চাওক এক্সে দিয়া বা নহয় দেই মই গাইস মই কাকো ব্ৰেকআপ দিয়া নাই সেয়াহে ব্ৰেকআপ দিছে আৰু কোনো ব্ৰেকআপ চেকআপ দিয়া নাই এইবিলাক এনে আৰু এই গাইস বাখিনি হ'ব পাৰে বাখিনি তাৰমানে এক্সে দিয়ে বা কৈ লাভ নাই এয়া এইবিলাক বা এক্সে দিয়া বা আৰু এডাল আছে এডাল সৰু বা এয়া এক্সে দিয়া বা আৰু এইবিলাক গাইস চাওক সব এক্সে দিয়ে বা এইবিলাক এক্সে দিয়া বা এইবিলাক এই নহয় গাইস এইবিলাক হল কলগছ এইবিলাক এক্সে দিয়া নহয় অকল বাখিনি এক্সে দিৱা এই সাৰা দিয়া কয় দিয়া অকমান বাই মিষ্টেক হৈ যায় আৰু এইবিলাক চাওক আৰু তাৰপিছত যাই আছো মই এটা গাইস এক্সে দিয়া বা বহুত চালে হল আৰু ব্লগটো এণ্ড কৰো ভিডিঅ'টো যদি ভাল লাগিছে গাইস লাইক কৰি দিব শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব